গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৭৪ ভাগৱত পুৰাণৰ ৪ৰ্থ স্কন্ধৰ ১৯ অধ্যায়ৰ শিৰোনাম যজ্ঞৰ অশ্ব অপহৰণ কৰোঁতে ইন্দ্ৰক বধ কৰিবলৈ উদ্ধত পৃথুক ব্ৰহ্মাৰ নিবাৰণ ভাষিত কৰাৰ প্ৰাকক্ষণত গুৰুৰ চৰণত প্ৰণিপাত কৰি হৃদয়ত বান্ধি ভক্তপ্ৰাণ ৰাইজক নিবেদন কৰিব প্ৰয়াস কৰিলোঁ। মৈত্ৰ ঋষিয়ে ক'লে, হে বিদুৰ, পিছত ৰাজৰ্ষি হৈ পৃথুৱে স্বয়ম্ভৱ মনুৰ ক্ষেত্ৰত অৰ্থাৎ ব্ৰহ্মাৱৰ্তত শতশ্বমেধ যজ্ঞৰ সংকল্প কৰিলে। সেই স্থলৰ পূব দিশত সৰস্বতী নদী প্ৰবাহী আছিল। দেৱৰাজ ইন্দ্ৰই ইতিপূৰ্বে শতশ্বমেধ যজ্ঞ কৰি শতক্ৰতু নামে পৰিচিত হয়। স্বীয় কৰ্ম অপেক্ষা আৰু পৃথুৰ কৰ্মসংকল্পৰ অধিক সমাৰোহপূৰ্ণ জ্ঞাত হোৱাত ইন্দ্ৰ অত্যন্ত ক্ষিপ্ত হৈ উঠিল। পৃথুৰ সেই মহাযজ্ঞত সৰ্বাত্মা সৰ্বলোক পূজ্য সৰ্ব ঐশ্বৰ্যপূৰ্ণ শ্ৰীহৰি সাক্ষাৎ দৃষ্টিগোচৰ হৈছিল। ব্ৰহ্মা ৰুদ্ৰ আৰু লোকপালসকলে তেওঁলোকৰ অনুচৰ বৃন্দৰে পৰিবৃত হৈ ভগৱান হৰিৰ সৈতে সেই ঠাইত উপস্থিত হৈছিল। গন্ধৰ্ব মুনি আৰু অপ্সৰাসকলে ভগৱান বিষ্ণুৰ গুণগান কৰিছিল। সিদ্ধ বিদ্যাধৰ দৈত্য দানৱ গুহ্যক প্ৰভৃতি সকলে সেই যজ্ঞত আমন্ত্ৰিত হৈছিল। নন্দ সুনন্দ প্ৰভৃতি শ্ৰীহৰিৰ শ্ৰেষ্ঠ পাৰ্ষদসকল আৰু কপিল নাৰদ দত্তাত্ৰেয় সনক আদি যোগীশ্বৰ আৰু ভগৱত ভক্তসকলে সেই যজ্ঞত ভগৱানৰ সংগত আগমন কৰিছিল। হে বিদুৰ, এই যজ্ঞত সকলো কামনা প্ৰদায়িনী পৃথিৱী যজ্ঞ ঘৃত প্ৰদানকাৰিণী ধনুৰূপ ধাৰণ কৰি যজ্ঞমান পৃথুৰ অভিলাষিত সকলো বস্তু প্ৰদান কৰিছিল। বিবিধ প্ৰকাৰৰ ৰস দুগ্ধ দধি অন্ন ঘৃত ঘোল প্ৰভৃতি বহনকাৰী নদী সেই ঠাইত প্ৰবাহিত হৈছিল। বৃহৎ বৃহৎ বৃক্ষবিলাক মধুবৰ্ষী হৈ নানা প্ৰকাৰৰ ফল উৎপন্ন কৰিছিল। বিবিধ ৰত্নসমূহ সমুদ্ৰই উপহাৰ দিছিল। পৰ্বত আদিয়ে দিছিল ভক্ষ্য ভোজ্য লৈজ্য চুৰ্য এই চাৰিবিধ বস্তু। লোকপালসকলৰ সহিতে লোকসমূহে নানাবিধ উপহাৰ প্ৰদান কৰে। হে বিদুৰ, ৰাজৰ্ষি পৃথু ভগৱান অধ্যক্ষজত আশ্ৰয় কৰাত তেওঁৰ যজ্ঞকাৰ্যৰ সেই ধৰণৰ অত্যাশ্চৰ্যজনক ভাৱে বৃদ্ধি হয়। কিন্তু ইন্দ্ৰৰ বাবে সেয়া অসহ্যকৰ হ'ল। তেওঁ তেতিয়া যজ্ঞকাৰ্যত ব্যাঘাত ঘটাবলৈ উদ্যোগী হ'ল। পৃথুই যেতিয়া শেষ অশ্বতৰ দ্বাৰা শ্ৰীহৰিৰ উপাসনা কৰিছে, তেতিয়া ইন্দ্ৰই সেই যজ্ঞ অশ্বটোক সকলোৰে অলক্ষিতে অপহৰণ কৰিলে। দেৱৰাজ ইন্দ্ৰই যেতিয়া যজ্ঞ অশ্বশক্তি লৈ আকাশপথত ধাৱমান হয়, অত্ৰি মুনিয়ে তেওঁক চিনি পালে। দেৱৰাজ ইন্দ্ৰই তেতিয়া লোকসমূহৰ মতি বিভ্ৰম আৰু অধৰ্মক ধৰ্ম প্ৰদৰ্শনকাৰী ৰক্ষাকৱচৰ সদৃশ পাষণ্ড বেশ ধাৰণ কৰিছিল। অত্ৰি মুনিয়ে তেতিয়া ইন্দ্ৰক বধ কৰিবলৈ পৃথুৰ পুত্ৰক প্ৰৰোচিত কৰিলে। অত্ৰি মুনিৰ প্ৰেৰণাত পৃথুপুত্ৰ অত্যন্ত ক্ৰুদ্ধ হৈ ইন্দ্ৰৰ পিছে পিছে গমন কৰে আৰু তিষ্ঠ উচ্চাৰণ কৰিলে। কিন্তু জটাধাৰী সৰ্বাংগত ভস্মলেপিত ইন্দ্ৰক তেওঁ সাক্ষাৎ ধৰ্মমূৰ্তি বুলি মনতে ভাবিলে। তেওঁৰ প্ৰতি বাণ নিক্ষেপ নকৰিলে। পৃথুপুত্ৰক বিৰত হোৱা দেখি অত্ৰি মুনিয়ে পুনৰ তেওঁক ইন্দ্ৰক বধ কৰিবলৈ প্ৰৰোচিত কৰিব ধৰিলে। অত্ৰি মুনিয়ে তেওঁক ক'লে, হে বৎস দেৱধাম ইন্দ্ৰ তোমাৰ পিতৃৰ যজ্ঞ বিনাশকাৰী। তেওঁক বধ কৰা তোমাৰ কৰ্তব্য। পৃথুৰ পুত্ৰ এইদৰে প্ৰৰোচিত হৈ অতীৱ ক্ৰুদ্ধ হ'ল। গৃদ্ধৰাজ জটায়ুৱে যেনেকৈ ৰাক্ষস অধম ৰাৱণৰ পিছত গৈছিল, তেনেকৈ তেওঁ আকাশপথত ইন্দ্ৰৰ পিছে পিছে ধাৱিত হ'ল। তেতিয়া দেৱৰাজ ইন্দ্ৰই ভীত হৈ সেই পাষণ্ড বেশ পৰিত্যাগ কৰিলে। নিজ ৰূপ ধাৰণ কৰি তেওঁ পৃথুপুত্ৰক যজ্ঞ অশ্ব
উভতাই দিলে। বীৰবৰ ৰাজপুত্ৰই নিজ অস্ত্ৰ গ্ৰহণ কৰি পিতাৰ যজ্ঞস্থলত উপবিষ্ট হ'ল। মহৰ্ষিসকলে এই কৰ্ম দৰ্শন কৰি পৃথুপুত্ৰক বিজিতাস্য নাম প্ৰদান কৰিলে। তাৰ পিছত এই অস্ত্ৰক জোপবদ্ধ কৰা হ'ল। কিন্তু দেৱৰাজে পুনৰ সেই অস্ত্ৰক অপহৰণ কৰাৰ বাবে উদ্যত হ'ল। তেওঁ ঘোৰতৰ আন্ধাৰ সৃষ্টি কৰি নিজকে আচ্ছন্ন কৰিলে। সেই অস্ত্ৰটোক কাষ্ঠময় কণ্টকযুক্ত জোপত স্বৰ্ণ শৃংখলেৰে আবদ্ধ আছিল। দেৱৰাজ ইন্দ্ৰই শৃংখল ছেদন কৰিবলৈ অসমৰ্থ হ'ল। তেওঁ শৃংখল সৈতে অস্ত্ৰটোক উঠাই আকাশ পথেৰে পলায়ন কৰিলে। আকাশ পথত শৃংখলিত অস্ত্ৰসহ ইন্দ্ৰক অত্ৰিমুনিয়ে দেখা পালে। পূৰ্বৰ দৰে তেওঁ পৃথুপুত্ৰক সেয়া দেখালে। পুনৰ অত্ৰিমুনিৰ বাক্যত পৃথুপুত্ৰ বাণ নিক্ষেপ কৰিবলৈ উদ্যত হ'ল। তৎক্ষণাৎ ইন্দ্ৰই অস্ত্ৰটোক প্ৰত্যাৰ্পণ কৰি ছদ্মবেশ ত্যাগ কৰি অন্তৰ্হিত হ'ল। পৃথুপুত্ৰই অস্ত্ৰটোক লৈ যজ্ঞস্থলত প্ৰত্যাগমন কৰিলে। অজ্ঞজনে ইন্দ্ৰৰ এই পাষণ্ড বেশ গ্ৰহণ কৰিছিল। দেৱৰাজ ইন্দ্ৰই পৃথুৰ যজ্ঞ অস্ত্ৰ অপহৰণৰ উদ্দেশ্যে বিভিন্ন ৰূপ ধাৰণ কৰে। সেইবিলাক ৰূপ বা বেশ পাপৰ খণ্ড বা চিহ্নস্বৰূপ। অন্য কথাত সমূহবাচক হ'লেও ইয়াত পাষণ্ড শব্দটো খণ্ড শব্দ চিহ্নবাচক। মহাৰাজ পৃথুৰ যজ্ঞত বিঘ্ন সৃষ্টিৰ উদ্দেশ্যে ইন্দ্ৰই অস্ত্ৰ অপহৰণৰ পৰিকল্পনা ৰূপায়ণৰ পথত যি যি ৰূপ ধাৰণ আৰু পৰিত্যাগ কৰে তাকেই উপধৰ্ম বোলা হয়। কিন্তু বুদ্ধি বিভ্ৰমবশতঃ অজ্ঞ ব্যক্তিসকলে তাকে ধৰ্ম বুলি ভাবি তাতেই আসক্ত হৈ পৰে। জৈন, বৌদ্ধ আৰু কাপালিকসকলৰ আচৰণীয় এইবিলাক উপধৰ্ম আপাততঃ ৰমণীয়। সেইকাৰণে বাকচাতুৰ্য হেতু এইবিলাক উপধৰ্ম অজ্ঞ ব্যক্তিসকলৰ বুদ্ধি বিভ্ৰম ঘটিয়েই থাকে। মহাবিক্ৰমশালী মহাৰাজ পৃথু যেতিয়া ইন্দ্ৰৰ অপহৰণৰ সংবাদ জ্ঞাত হ'ল, তেওঁ অত্যন্ত ক্ৰুদ্ধ হ'ল। ধনুৰ্বাণ উত্তোলন কৰি তাতেই বাণ যোজনা কৰিলে। ক্ৰোধত তেতিয়া তেওঁ উন্মত্ত হৈছিল। ঋষিসকলে তেতিয়া পৃথুক এই কাৰ্যৰ পৰা নিবৃত্ত হ'ব ক'লে। তেওঁলোকে পৃথুক ক'লে, হে ৰাজন, এই যজ্ঞস্থলত শাস্ত্ৰবিহিত পশু ব্যতীত অন্য একোৱেই বৈধ নহয়। যি ইন্দ্ৰই আপোনাৰ কীৰ্তি প্ৰভাৱত নিস্পৃহ, তেওঁক আমি ইয়ালৈ আহ্বান কৰিছোঁ। তাৰ পিছত তেওঁক আমি যজ্ঞত আহুতি দিম। এইদৰে ঋষিসকলে পৃথুৰ ক্ৰোধ প্ৰশমিত কৰিলে। তেওঁলোক স্বয়ং অত্যন্ত ক্ৰুদ্ধ হৈ মৃদুহস্তে হোম কৰিব উদ্যত হ'ল। ব্ৰহ্মাই তেতিয়া তেওঁলোকৰ ওচৰলৈ আহিল। ব্ৰহ্মাই ক'লে, হে ব্ৰাহ্মণ, আপোনালোকে যাক বধ কৰিব উদ্যত তেওঁতো আপোনালোকৰ বৈধ হ'ব নোৱাৰে। তেওঁ ভগৱান বিষ্ণুৰ অৱতাৰ আৰু এওঁ স্বয়ং নামেই অভিহিত। যজ্ঞত পূজিত দেৱগণ ইন্দ্ৰৰ দেহস্বৰূপ। ঋষিসকলে মহাৰাজ পৃথুৰ যজ্ঞত বিঘ্ন ঘটোৱাৰ বাবে ইন্দ্ৰ যিদৰে নিন্দিত হৈছে সেয়া আপোনালোকে দৰ্শন কৰক। তেওঁ ধৰ্মনাশক পাষণ্ড পথৰ প্ৰৱৰ্তন কৰিছে, সেয়াটো আপোনালোকে দেখা পাইছে। ইন্দ্ৰ অতীৱ বলশালী। তেওঁৰ লগত মিত্ৰতাই সঠিক পন্থা, অন্যথা তেওঁ পুনৰ পাষণ্ড পথ সৃষ্টি কৰিব পাৰে। গতিকে মহাকীৰ্তিমান পৃথুৰ যজ্ঞই সম্পূৰ্ণ হৈ আছে। তাৰ পিছত ব্ৰহ্মাই পৃথুক সম্বোধন কৰি ক'লে, হে ৰাজা, মোক্ষ ধৰ্ম আপুনি জানে। আপোনাক এই প্ৰকাৰৰ যজ্ঞ অনুষ্ঠান বা সকাম বা কৰ্মৰ কোনো প্ৰয়োজন নাই। আপোনাৰ কল্যাণ হওক। আপুনি কিয় ইন্দ্ৰৰ প্ৰতি ৰুষ্ট হৈছে? আপোনালোক দুয়োজনেই ভগৱানৰ মূৰ্ত বিগ্ৰহ। হে মহাৰাজ, আপোনাৰ যজ্ঞৰ বিঘ্নৰ বিষয়ে আৰু চিন্তা নকৰিব। আমাৰ কথা শুনক। যি কথা দেৱবলত বিনষ্ট হয়,
সেই কৰ্ম স্বতন্ত্ৰ কৰা অনুচিত। যি ব্যক্তিয়ে এই প্ৰচেষ্টা কৰে বা চিন্তা কৰে তেওঁৰ মন অতীৱ ক্ৰুদ্ধ হৈ ঘোৰতৰ মোহপথত প্ৰৱেশিত হয়। হে মহাৰাজ, দেৱৰাজ ইন্দ্ৰ দুষ্ট আগ্ৰহযুক্ত দেৱতা। যজ্ঞ বিনাশ কৰাৰ বাবে তেওঁ যি পাষণ্ড পথ প্ৰৱৰ্তন কৰিছে তাৰ ফলত ধৰ্মৰ গ্লানি হ'ব। গতিকে এই যজ্ঞ নিবৃত হওক। হে ৰাজৰ্ষি, আপোনাৰ যজ্ঞ বিনাশকাৰী আৰু যজ্ঞ অপহৰণকাৰী ইন্দ্ৰই ৰচনা কৰা পাষণ্ড পথে লোকসকলক ধৰ্মত বিমুখ কৰি তুলিছিল। হে মহাৰাজ, আপুনি স্বয়ং নাৰায়ণৰ অংশ। আপোনাৰ পিতা বেনৰ অত্যাচাৰত লুপ্তপ্ৰায় ধৰ্ম ৰক্ষাৰ্থে আপোনাক তেওঁৰ দেহৰ পৰা জন্ম দিছে। এই বিশ্বৰ মংগলাৰ্থে যিসকলে বেনৰ অংগ মন্থন কৰি আপোনাক আনয়ন কৰিছে, সেই ভৃগু প্ৰভৃতি মহৰ্ষিৰ সংকল্প পৰিপূৰ্ণ হওক। হে বীৰ, দেৱৰাজ ইন্দ্ৰৰ প্ৰৱৰ্তিত অধৰ্মৰ মূল এই পাষণ্ড পথ আপুনি বিনাশ কৰক। মৈত্ৰীয়ে ক'লে। জগত গুৰু ব্ৰহ্মাৰ বাক্যত পৃথুৰ ক্ৰোধ প্ৰশমিত হ'ল। তেওঁ হতাশ্বমেধ যজ্ঞৰ অসমাপ্ত ৰাখিলে। দেৱৰাজ ইন্দ্ৰৰ সতে তেওঁ সখ্যতা সৃষ্টি হ'ল। তাৰ পিছত যজ্ঞান্তত অৱভূত স্নান কৰি পৃথুই উপকন কৰিলে। তেওঁৰ যজ্ঞত তৰ্পিত দেৱ আৰু ঋষিসকলে স্বয়ং বৰদ্ৰূপত তেওঁক বৰদান কৰিলে। হে বিদুৰ, ব্ৰাহ্মণসকলৰ আশীৰ্বাদ অব্যৰ্থ। তেওঁলোকে যজ্ঞত যথাৰ্থভাৱে পূজিত আৰু দক্ষিণাপ্ৰাপ্ত হৈছিল। তুষ্ট ব্ৰাহ্মণসকলে পৃথুক আশীৰ্বাদ দি ক'লে, হে মহাৰাজ, আপোনাৰ যজ্ঞত দেৱগণ, পিতৃগণ, ঋষিগণ আৰু মানৱকুল সকলোৱে যথাৰ্থভাৱে সন্মানিত হৈছে। গুৰু দেৱদামোদৰক ৰজা পৰীক্ষিত নাৰায়ণে বিজয়পুৰৰ পৰা আজ্ঞা দিয়াত সেই খণ্ডত ব্ৰহ্মাই পৃথুক মহাৰাজক কোৱাৰ দৰে তেওঁৰ ভক্তসকলক কৈছিল। হৰিদাস, কৃষ্ণদাস আৰু ভক্তচয়, জগত ঈশ্বৰ আজ্ঞা শুনিলা নিশ্চয়। আৰু এতে থাকিতে নালাগে শুনিতে, নৃপৰূপে ঈশ্বৰে আদেশ কৰিলে। ইৰাজ্যৰ ভোগ এহি মানে সমাপত, কৃপা কৰি হৰি আমাক খেদন্ত। আকৌ জাবৰ বিলিগা বিজয়নগৰৰ ভক্তসকলে প্ৰভু দেৱদামোদৰৰ চৰণত পৰি কান্দে। তেতিয়া দামোদৰ গুৰুৱে কৈছিল, হেৰা আই বাপুলোক, তুষ্ট হোৱা তেজা মোক। শুনিয়ক আমাৰ বচন, তোমাৰ আমাৰ জানা, এৰা এৰি নাহি কয়। হৈলেক পৰলোকে কৈলো। ৰামৰাই ভণিত গুৰুলীলাত উল্লেখ থকা এই পদকেইফাঁকিৰ অন্তৰ্হিত তত্ত্ব হ'ল, ভক্তসকলে প্ৰভুৰ বিশ্বাসক সাৰোগত কৰিছিল আৰু গুৰুজনাৰ ভক্তিতত্ত্ব বিজয়পুৰৰ প্ৰজাসকলে মোহিত হৈ গুৰুৰ অনুগত হৈছিল। অন্তৰাত্মাৰ মলিন হোৱা বাবে ভকতে আৰু শিষ্যসকলে গুৰু অবিহনে অন্ধকাৰ দেখিছিল। যেনেকৈ শ্ৰীকৃষ্ণৰ প্ৰেমত উদ্ধৱ মৈত্ৰীয়ে, বিদুৰ আৰু ৰামৰ প্ৰেমত হনুমন্ত, জাম্বৱন্ত আৰু বিভীষণ উন্মত্ত হৈ গুৰুৰূপ ঈশ্বৰৰ চৰণ দুখানি অবিহনে কাতৰ হৈ পৰিছিল। ৰাম শ্ৰীকৃষ্ণই ভক্তক আশ্বাস দিয়াৰ দৰে দামোদৰ গুৰুৱেও ভক্তক আশ্বাসিত কৰি কৈছিল, প্ৰতি জন্মত তোমালোকৰ লগত মোৰ এৰা এৰি নাই। শেষত বিজয়পুৰৰ গুৰুভক্তসকলে বাট খৰচৰ নামত দক্ষিণা দি মনক শান্ত কৰিছিল। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৭৪ ইমামতে সমাপন কৰি দৰ্শক শ্ৰোতাক শ্ৰদ্ধা নিবেদিছোঁ। অনন্ত কুমাৰ শৰ্মা।